জিলাসমূহৰ পৰা প্ৰতীকী ৰূপত সখী বাইদেউসকলক যদিও আমি ইয়াতে নিমন্ত্ৰণ কৰিছোঁ, কিন্তু আজিৰ পৰাই এই স্কুটিসমূহ সমগ্ৰ অসমতে বিতৰণৰ কাম আৰম্ভ হ'ব। কৃষি সখী অসমত 1462 গৰাকী আছে, তেওঁলোকে এই স্কুটি পাব। পশু সখী 1438 গৰাকী বাইদেউ আছে, তেখেতসকলে এই স্কুটি পাব। বেংক সখী 2325 গৰাকী আছে, তেওঁলোকে এই স্কুটি পাব। হাউচ মাষ্টাৰ বুক কিপাৰ 612 গৰাকী আছে, ইণ্টাৰনেট মেণ্টৰ 45 গৰাকী আছে। আৰু যোৱাবাৰ আমি স্কুটি দিওঁতে জীৱিকা সখী কিছু বাইদেৱে স্কুটি নোপোৱাকৈ ৰৈ গৈছিল, তেওঁলোককো এইবাৰ আমি স্কুটি প্ৰদান কৰিম। আৰু 500 বীমা সখী বাইদেউকো আজি আমি স্কুটি প্ৰদান কৰিম, অৰ্থাৎ 6670 গৰাকী। আৰু আগতে যোৱা বিত্তীয় বৰ্ষত নিৰ্বাচনৰ আগতে আমি দিছিলোঁ 4420, অৰ্থাৎ আমাৰ 8 গৰাকী যি সখী বাইদেউ ইয়াত কাম কৰে, সকলোৰে হাতত এতিয়া আমাৰ একোখনকৈ স্কুটি আমি পাম বা আমি পাব গৈ আছোঁ। স্কুটি পোৱাৰ পিছত কি আমাৰ লাভ হৈছে সেই বিষয়ে আমি ভিডিঅ' ছবিখন দেখিছোঁ। আৰু তাত আগতে পোৱা জীৱিকা সখী বাইদেউসকলে কি ধৰণে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে সেই কথাও আমি সকলোৱে শুনিছোঁ। যোৱা কেইদিনমান আগতে যেতিয়া আমাৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচী হৈছিল, আমাৰ সখী বাইদেউসকলে স্কুটি চলাই প্ৰচেছন কৰা সেইটো বহুত টিভিত ওলাইছিলে আৰু সকলোৱে ভাল পাইছিলে। আৰু মই ভাবোঁ যে আজিৰ পিছত আমাৰ বেংক সখী, পশু সখী, বীমা সখী সকলো বাইদেৱে ভাল কৰি অহাবাৰ 26 জানুৱাৰীৰ আগত আপোনালোকেও স্কুটি চলাব পাৰিব। এতিয়া আমি সকলোৱে জানো যে আমাৰ ভূমিকাটো কি। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান 2011 চনত আৰম্ভ হৈছিল। আমাৰ লক্ষ্যটো কি যে অসমৰ দৰিদ্ৰ পৰিয়াল, এই পৰিয়ালসকলৰ একোগৰাকী মহিলা একোটা আত্মসহায়ক গ্ৰুপত যাতে অন্তৰ্ভুক্ত হ'ব পাৰে। অসমত আমাৰ হিচাপত 35 লাখ দৰিদ্ৰ পৰিয়াল আছে। আৰু যদি 35 লাখ দুখীয়া পৰিয়াল ইয়াতে সদস্য হ'ব লাগে, তেতিয়াহ'লে আমাক 3,18,495টা আত্মসহায়ক গোট এতিয়ালৈকে আমি নিৰ্মাণ কৰিব পাৰিছোঁ। এই গ্ৰুপসমূহৰ জৰিয়তে আমি কেনেকৈ আগবাঢ়িব পাৰোঁ, যে তেওঁলোকক আমি কেনেকৈ বেংক একাউণ্ট খুলিব লাগে আমি শিকাব লাগিব, তেওঁলোকক কেনেকৈ আমি ইঞ্চুৰেঞ্চৰ কাভাৰ দিব পাৰোঁ তাৰ বিষয়ে আমি শিকাব লাগিব, কেনেকৈ বুক কিপিং কৰিব লাগে তাক আমি শিকাব লাগিব, আৰু চৰকাৰৰ বিভিন্ন আঁচনিৰ লগত আমি তেওঁলোকক জড়িত